Spot News of Assam. নমস্কাৰ স্পট নিউজ অফ আসামৰ ষ্টুডিঅ'লৈ মই কুলদীপ গৌতম শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ উদ্যোগত অহা 5 আৰু 6 বহাগ অৰ্থাৎ 19 আৰু 20 এপ্ৰিলত নলবাৰী জিলাৰ ধমধমাত পদ্মমল্ল চৌধুৰী সমন্বয় ক্ষেত্ৰত শৰণীয়া কছাৰীসকলৰ অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বাহ গোহাই উৎসৱ। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। বিহুৰ উৎসৱ পৰিৱেশৰ মাজতে ধমধমাত এইবেলি অনুষ্ঠিত হ'ব শৰণীয়া কছাৰীসকলৰ কেন্দ্ৰীয় বাহ গোহাই উৎসৱ। তাকে দেখুৱাবলৈ আজি আমি উপস্থিত হৈছোঁ নলবাৰী জিলাৰ ধমধমাৰ পদ্মমল্ল চৌধুৰী সমন্বয় ক্ষেত্ৰত। মই বৰ্তমান ৰাহুল পালৰ সৈতে উপস্থিত হৈছোঁ নলবাৰী জিলাৰ ধমধমাৰ পদ্মমল্ল চৌধুৰী সমন্বয় ক্ষেত্ৰত। আহকচোন বৰ্তমান শৰণীয়া কছাৰীসকলৰ কেন্দ্ৰীয় বাহ গোহাই উৎসৱ উপলক্ষে ইয়াত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে চাওঁ আহক। এইবাৰ আমি আপোনালোকক দেখুৱাম উৎসৱ উপলক্ষে আজি উলিওৱা এটি অতিথি গৃহ, আৰু এই অতিথি গৃহটোতে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি প্ৰফুল্ল কুমাৰ মহন্ত তথা নৱ কুমাৰ শৰণীয়াকে ধৰি বিভিন্ন অতিথিসকলে ইয়াত আহি বহিব। মই কেমেৰা পাৰ্চন ৰাহুল পালক এই দৃশ্যবোৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যথেষ্ট সুন্দৰকৈ সাজি উলিওৱা হৈছে এই ঘৰটো। বৰ্তমান এই ঘৰটোৰ কাম চলি আছে আৰু কিছুদিন পিছতে হয়তো এই ঘৰটোৰ কাম সম্পূৰ্ণ হ'ব আৰু 5 আৰু 6 বহাগ অৰ্থাৎ 19 আৰু 20 এপ্ৰিলত ইয়াত সকলো আহি বহিব। এই মুহূৰ্তত মই কেমেৰা পাৰ্চনক ইয়াৰ গোটেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ধমধমাত অনুষ্ঠিত হ'ব লগা শৰণীয়া কছাৰীসকলৰ কেন্দ্ৰীয় বাহ গোহাই উৎসৱ উপলক্ষে এইবেলি এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ'ব। স্মৃতিগ্ৰন্থখনৰ নাম হ'ব বাহ গোহাই। আহকচোন শুনো সম্পাদক ৰবীন দাস ডাঙৰীয়াৰ পৰা কি ক'ব আপুনি স্মৃতিগ্ৰন্থখনৰ ওপৰত। স্মৃতিগ্ৰন্থখন 5 তাৰিখে উন্মোচন কৰা হ'ব। উন্মোচন কৰিব বিশিষ্ট চিন্তাবিদ প্ৰদীপ কুমাৰ ফুকন ডাঙৰীয়াই, আৰু যথেষ্ট মানুহৰ সমাগম হ'ব এই উৎসৱ উপলক্ষে। চিত্ৰমল্ল চৌধুৰী সমন্বয় ক্ষেত্ৰত ঐতিহ্যমণ্ডিত হৈ পৰিব 5-6 বহাগ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে, আৰু এইবেলি যথেষ্ট মানুহৰ সমাগম হ'ব বুলি মই আশা ৰাখিছোঁ। স্মৃতিগ্ৰন্থখন উপলক্ষে আপোনালোকে কোন ব্যক্তিৰ লিখা আনিছে আপোনালোকে? প্ৰায় অসমৰ 20 গৰাকী লিখকৰ লিখনি অনা গৈছে। ইছমাইল হুছেইন, তাৰপিছত ৰাতুল দাস শৰণীয়া, তাৰপিছত কাবেৰী কছাৰী। যথেষ্ট ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। হয়, নিঃসন্দেহে অসমৰ বিখ্যাত ব্যক্তিসকলৰ স্মৃতিগ্ৰন্থখনত লিখনি প্ৰকাশ পাব। এতিয়া আমি উৎসৱ উপলক্ষে প্ৰস্তুতি কেনেকুৱা ধৰণৰ তাকে আমি জানিম। প্ৰস্তুতি কেনেকুৱা বৰ্তমান? প্ৰস্তুতি বৰ্তমান আমাৰ দ্ৰুতগতিত চলি আছে। দেখা পাইছে আমাৰ গেট, তাৰপিছত ৰভা মঞ্চন তৰণ আদি, আৰু যথেষ্ট। এইবাৰ আমি জানিম সভাত কোন ব্যক্তি উপস্থিত থাকিব। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা প্ৰফুল্ল কুমাৰ মহন্ত, তাৰপিছত তৰেণ বড়ো ডাঙৰীয়া, আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে কি লিখিছে আপোনাৰ? কল্পনা বাতৱাৰীক ৰখা হৈছে। হয়, নিঃসন্দেহে কল্পনা বাতৰি উপস্থিত থাকিব। তাৰোপৰি অসমৰ শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই সমন্বয় ক্ষেত্ৰত আহি খোজ দিবহি। কিমান সংখ্যক উপস্থিত থাকিব ইয়াত? প্ৰায় 1-1.5 লাখ মানুহৰ সমাগম হ'ব বুলি ভক্তৰ। কোন ঠাইৰ পৰা আহিব ইয়ালৈ? ইয়াৰ পৰা প্ৰায় অসমৰ ভিন্ন জিলাৰ পৰা ইয়াত অতিথি আহিব আৰু বাহ গোহাই লৈ আহিব ইয়াত, আৰু লগতে অন্যান্য
সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰ বা গোহাই কেন্দ্ৰ ভাগ এইবাৰ নলবাৰী জিলাৰ অন্তৰ্গত ধমধমাত অনুষ্ঠিত হ'ব। আমি ধমধমা ৰাইজে সকলোৱে এই উৎসৱটি ভালদৰে অনুষ্ঠিত হ'ব বুলি কামনা কৰিলোঁ। এতিয়া ষ্টুডিঅ'ৰ পৰা কেমেৰা পাৰ্চন শুভজিৎ দেৱনাথ, ৰাহুল পাল আৰু অনুপ পালৰ সৈতে মই কুলদীপ গৌতম শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ। চাই থাকক স্পট নিউজ। আমাৰ আগন্তুক ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ।